আপোনালোকক মোৰ অন্য এটা বিদ্যালয়ত স্বাগতম জনাইছোঁ। যিহেতুকে আজি কাতি বিহু কাৰণে আমি সকলো ল'ৰা ছোৱালীবিলাকে মিলি একদম ধুনীয়াকৈ ঘৰে ঘৰে কিবা বস্তু দিয়ে নিদিয়ে আমি কি বুলি কয় घर में कुछ मांग रहा है আমি এতিয়া আহি আছো নাৰিকল পাৰিবলৈ আৰু যিহেতুকে আমি আজি কাতি বিহু আৰু কাতি বিহুত আমি সকলোৱে এতিয়া আহিছোঁ বোলে এতিয়া বায়ে কৈছে বোলে কি বোলে গছ উঠিব লাগে গাইছ গছ উঠা মানুহ নাই আমাৰ টিমটোত নাই মই এবাৰ আৰম্ভ কৰিব লাগিব আমাৰ বিকি আহিছে গছ উঠিব কাৰণে বৰ্তমান চেষ্টা কৰোঁ হয় উঠিবহে নোৱাৰে মেইন গছত আহো বা ঐ পাং এটা লৈ ল না আমাৰ লগত বেছি বস্তু খাই হ'ব দে আমাৰ উঠাব সিহঁতে উঠাবলৈ আছে সিহঁতে গলা নিদিয়ে না আমি এতিয়া গৈ আছো বেলেগ গ'লৈ আৰু ইয়াৰ যিহেতুকে আমাৰ মেইনলা এতিয়া গছ উঠিলে আৰম্ভ কৰিছে ইয়াৰ পিছত আৰু গছ উঠিব বাপুটো কামিহাৰ ভাড়া লৈ আহিছে আজি আহিছো আমি হোৱাইট বান্দা আমি খালা বিবি আমাৰ একেবাৰে চেনেলত যাবি তেতিয়া আমাৰ তাৰমানে কামটো হৈ যাব পাৰিলে হ'লা ঈশ্বৰে দিয়া বস্তু আমি এতিয়া আহি আছো একদম ধুনীয়াকৈ এটা জংঘলৰ বৈ ৰাস্তা নেকি যিহেতুকে আমি এইটো ৰাস্তা আজি ফাৰ্ষ্ট আহি পাইছোঁ আৰু এইফালে আছে বিকিহঁত বিকে বুলি কৈছে যেতিয়া বোলে বিকে ইলেকশ্যন খেলিছিলে MLA হৈছিলে তেতিয়া ৰাস্তা বনাইছিলে আৰু আমি পালোঁ এতিয়া আমাৰ এতিয়া সকলে কি লৈ আহিছে চাওকচোন দে এই আমাৰ বমাৰ থাকে আমলখু গছ কি গছ নাম নাজানো কি গছ কি
हिंदी बोलो हिंदी बोलो सारा गाँव घूम के हम थक गए गाइस গাঁওখন তোমাৰ বাকিটো মলে খুইলো আৰু এতিয়া অলপ ভাগৰ লাগিছে যেনেকৈ আমি অলপ বহি লৈছো ইয়াৰ চাওক थोड़ा सा अलग आराम कर रहे हो केला गुगु सा हिंदी में ही बात करता है हाँ हिंदी मालूम नहीं वाले ने हिंदी मालूम नहीं है अलाय लगी गया आया কাতি বিহু গাইস কাতি বিহু ও আমার দেখা পাইছ না এখন আয়া হাই হাই এয়া গাইস দেখালো আপোনালোকক আৰু এনেকৈ আমি বহি আছো দিয়া আছো এইটো দেখা নাই গাইস দেখাব আৰু এই কি মুনা আছে লেলা মুনা কামি হাই হাই সালাম সলমি কা কিদা ফাইনালি গাইস Ibu kami dia sama dekat. Guys, আমাৰ এতিয়া হৈ গ'ল আহি পালো আৰু এতিয়া নাইকলবোৰ কাটা লাগিছে সবে এদিকে আছে এয়া কাটিছে নাইকলবোৰ এইবিলাক সবে বহি আছে গাইস ও মুনা ঐ এয়া মুনা ভাগি কৈ দে আৰু বুলালে হৈ আছে কি এটা আছো চাৰিব